हेलो एवरीवन की खबर आशा কৰিছো আপোনালোক সকলোৱে ভালে আছে আজি এটা ধুনিয়া ৰেচিপি গাহৰি আৰু তিল তাকে আপোনালোকক অকনমান ৰেচিপিটো দেখাও বুলি ভাবিছো আমি ঘৰতে বনাই খাইছো কেনেকুৱা লাগিলে চাই থাকক ভিডিওটো কেনেকুৱা লাগিছে ক'ব তাৰ পিছত এতিয়া স্টাৰ্ট প্ৰথমতে পিয়াজখিনি তেলত দি ললো তাৰ পিছত আৰু এতিয়া মাংসখিনি দি লৈছো তাৰ পিছত অলপ টাইম গপাই ৰাখিম আৰু মানে ভাজি থাকিম তাৰ পিছত দিম আৰু এতিয়া বিলাহীখিনি দি দিলো তাৰ পিছত এতিয়া আলু দিলো অলপ টাইম গপাই ৰাখি তাৰ পাছত এতিয়া তিলখিনি দি দিলো তিলখিনি দি অলপ টাইম এতিয়া লৰাই লৈছো এনেকে লৰাই লোৱাৰ পাছত অকমান গপাই ৰাখি আৰু এতিয়া অলপ পানী দি দিম পানী দি প্লাস অলপ গপাই ৰাখিছো আৰু এতিয়া আসলতে মই বনোৱা নাই মানুহজনে বনাইছে তাকে অলপ ভিডিও কৰি দিলো আৰু তাৰ পিছত এতিয়া ফাইনাল লুকটো আহি গল এতিয়া ফাইনালি হৈ গৈছে সবজি বনাই এয়া নমাই দিলো নমোৱাৰ পাছত বাটি তেতিয়া সব কৰিম আপোনালোকে চাওকচোন কেনেকুৱা লাগিছে খাবলৈ কিন্তু বিয়াত ইয়ামি আছিল বহুত ইয়ামি আছিল খাবলৈ বহুত ভাল লাগিলে আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু আজি ভিডিওটো কেনেকুৱা পালে প্লিজ জনাব আৰু মোৰ চেনেললৈ যদি কোনোবা নতুন আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট কৰি জনাবচোন কেনেকুৱা